নমস্কাৰ মই এটি কবিতা পাঠ কৰিবলৈ ওলাইছো কবিতাটিৰ নাম নিশব্দ কবিতা কবিতাটি লিখিছে মোৰ ফন্তি হিমাশ্ৰীয়ে নিশব্দ কবিতা হয় নিশব্দ কবিতা ঠিকই শুনিছে নাই শব্দ আছে কিন্তু কাৰোবাৰ অভিধানৰ পৰা হেৰাই যোৱা শব্দ দুৰ্নীতি হত্যা লুণ্ঠন ধৰ্ষণ এইবোৰেই আজিৰ অভিধানৰ শব্দ পৰিত্যক্ত ফটোবোৰৰ সন্মুখত মমবাতি জ্বলাই পোহৰ বিলাই লাভ নাই মৰা মানুহৰো যে কি জিয়া খবৰ শুনিবলৈ সকলো ব্যাকুল কি যে লীলা মহাশংখ হাতত লৈ তবলা বজাইছে দুৰ্নীতি দুৰ্নাম পদে পদে বদনাম বুলে কয় হলাম বনাম চলাম আৰু কত কি যে কাম খেলখন জমিছে তামাম নিচা বুজিছে নিচা নিজকে শ্ৰেষ্ঠ কৰাৰ নিচা কেতিয়াবা প্ৰতিযোগী হৈ গৈ দৰ্শক কেতিয়াবা দৰ্শক হৈ গৈ প্ৰতিযোগী ৰেফাৰীৰ ৰঙা কাৰ্ডলৈ দৃষ্টি নাই তেওঁ যে নাম মাত্ৰহে অশ্ৰু ববলৈ ধৰে মোৰ কিন্তু বিষাক্ত উষ্ণতাই চকুলো শুকাই পেলায় জীৱনটো জেলৰ তলা নহয় যে কাৰোবাৰ চাবিৰে বন্ধ হ'ব আৰু খোল খাব যিয়ে নিষ্ঠুৰতাৰ বাবে খোল খাব আৰু মানৱতাৰ বাবে বন্ধ হ'ব জীৱনটো হ'ল ব্ৰহ্মপুত্ৰৰ দৰে যিয়ে সুযোগ দুৰ্যোগ সকলো সময়তে নিজকে চিৰ প্ৰবাহমান কৰি ৰাখিছে মানৱ মহানগৰীৰ লেতেৰাবোৰ ধুই নিছে কেতিয়াবা খং উঠে চাগৈ তাৰ হয়তো ক'ব খোজে এই মানৱ জাতিটো মোৰ তেজৰ অপব্যৱহাৰ কিয় কৰিলি হয় দুখ লাগিছে মোৰ দুখ লাগিলে খং উঠে মোৰ কাক শুনাম এই নিশব্দ কবিতা কোনে পঢ়িব এই নিশব্দ কবিতা শুই থাকিলে জগাবলৈ সহজ কিন্তু টোপনিৰ ভাও জুৰিলে বৰ ভয়ানক ৰব হাতৰি নাযাব অভিধানৰ পৰা হেৰাই যোৱা শব্দবোৰ বুটলি জৰাত লগাওঁতে অলপ সময় লাগিবই দিয়কচোন শব্দবোৰ লিখিবলৈ বৰ টান হয়হে ফুটু নুফুটুকৈ ওলাওঁতেই ভাঙি যায় নিচাত মাতাল হৈ পাহৰি যায় তেওঁলোক যে প্ৰকৃতিৰ আলহীক আদৰ সন্মান কৰিবলৈ আমি শিকিছোঁ প্ৰকৃতিয়ে কৰি দেখুৱাইছে কিন্তু কেতিয়া গেট আউট বুলি কয় তাৰহে ঠিকনা নাই ধন্যবাদ